নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এবিধ চাটনিৰ ভিডিঅ'হে লৈ আহিলোঁ। এই চাটনিবিধ হৈছে মধুৰিআমৰ। মধুৰিআমৰ চাটনি বনাবলৈ মই 2টা মধুৰিআম লৈছোঁ, অকণমান পদিনাৰ পাত লৈছোঁ, অলপমান ধনিয়া পাত, কেইটামান জলকীয়া, 2টা মধুৰিআম, কেইটুকুৰামান আদা। এচামুচ নেমুৰ ৰস আৰু এচামুচ নিমখ। প্ৰথমে মই মধুৰিআমখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াৰে মই গুটিবোৰ পেলাই দিছোঁ। গুটিবোৰ ব্যৱহাৰ নকৰোঁ। এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। মোৰ মধুৰিআম কটা হৈ গ'ল। তাৰপিছত এটা জাৰত গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ লৈ ল'লোঁ। এয়া জলকীয়াখিনি দি দিলোঁ। এচামুচ নিমখ আৰু এচামুচ নেমুৰ ৰস। এতিয়া মই এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। ধুনীয়াকৈ গুড়ি হৈ গৈছে। এতিয়া এইখিনি পৰিৱেশনৰ কাৰণে ৰেডি হৈ গৈছে। এনেদৰে চাটনিবিধ বনাবচোন আৰু খাই কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।